ব্যৱহাৰ কৰা নটৰাজ পেঞ্চিলডালৰ বিষয়ে সকলোৰে মনত আছেনে? ইমান স্মৃতি জড়িত হৈ আছে আমাৰ, কিন্তু কেতিয়াবা ভাবি চাইছেনে এই পেঞ্চিলডালৰ জন্ম কেতিয়া হ'ল? এই পেঞ্চিলডালৰ প্ৰতিষ্ঠাপক কোন আছিল? বন্ধুসকল, নটৰাজ পেঞ্চিল কোম্পানীৰ কাহিনী আৰম্ভ হৈছিল 1942 চনত, 1942 চনত, যেতিয়া ভাৰত ব্ৰিটিছ শাসনৰ অধীনতে আছিল। সেই সময়ত ভাৰতত পেঞ্চিলৰ চাহিদা যথেষ্ট আছিল, যদিও বেছিভাগ পেঞ্চিল বাহিৰ ৰাজ্যৰ পৰাই আমদানি কৰা হৈছিল। 1942 চনত নটৰাজ পেঞ্চিল কোম্পানীৰ প্ৰতিষ্ঠাপক ভাৰতীয় ব্যৱসায়ী পীতাম্বৰ পাণ্ডুৰাং ভাৱে ঘৰৰ সৰু কোঠা এটাত পেঞ্চিল নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে আৰু সেই পেঞ্চিলৰ নাম ৰাখে নটৰাজ কোম্পানী। নটৰাজ পেঞ্চিলৰ বৈশিষ্ট্য আছিল উচ্চমানৰ আৰু সুলভ মূল্য। পীতাম্বৰ পাণ্ডুৰাং ভাৱে পেঞ্চিলবোৰ তৈয়াৰ কৰিবলৈ উচ্চমানৰ গ্ৰেফাইট আৰু লিড ব্যৱহাৰ কৰিছিল, যাৰ ফলত সেইবোৰ টেক হয় আৰু লিখিবলৈ সহজ দুয়োটা হৈ পৰিছিল। নটৰাজ পেঞ্চিলৰ জনপ্ৰিয়তা লাহেকৈ বৃদ্ধি পাব ধৰিলে। অতি সোনকালেই ভাৰতত বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু চিত্ৰশিল্পীৰ মাজত নটৰাজ পেঞ্চিল অতি জনপ্ৰিয় হৈ উঠিল আৰু ইয়াৰ জনপ্ৰিয়তাৰ এটাই কাৰণ আছিল সুলভ মূল্য, যাৰ বাবে ইয়াক সকলোৰে বাবে সুলভ কৰি তুলিছিল। আজি নটৰাজ পেঞ্চিল আজিও ভাৰতত অন্যতম বেষ্ট চেলিং পেঞ্চিল হিচাপে